खुलुमबाय NBN रादाबो बयखौबो बरायबाय दिनैनि रादाबखौ फरायदों आं जारिमिन बरगयारी इउपिपिएल राजखान्थि दोलोआव गुबुन गुबुन आफाद गौथुमनि सा 100 सोद्रोमाफोरा हाबफैदों बिटिसिआव सरकारा सोलायगोना बियो रोखासै बावखुंग्रि पक्राग्राम आरो देबोरगाव समस्तिनि गुबुन गुबुन आफाद गौथुमनि दैदेनगिरिफ्रा दिनै इउपिपिएल राजखान्थि दोलोआव हाबफैयो बिटिसिनि सदर सहर क'क्राझार नोगोराव थानाय मिरु इउपिपिएल राजखान्थि दोलोनि गाहाय मावखुलियाव इउपिपिएल राजखान्थि दोलोनि गाहाय नेहाथारि मावथि ब्रह्म हाज'वारिनि नुजाथिनायाव गोदानै हाबफैनाय गुबुन गुबुन आफाद गौथुमफोरनि दैदेनगिरिफोरखौ बिहु फालिजों बरायो बावखुंग्रि बियाबनि बिजाथि प्रतिभा ब्रह्म देबोरगाव बियाबनि बिजाथि बुद्धदेब मोसाहारि आरो 7 नं पक्राग्राम बियाबनि इउपिपिएल दोलोनि बिजाथि मतिउर रहमानआ खौरांगिरिनि सिगाङाव गोदानै इउपिपिएल राजखान्थि दोलोआव हाबफैनाय सोद्रोमा आमसुनि लोगो आफादगिरि शफिकुल इस्लामआ बुङोदि फरायसा आफादाव थानाय गासै जेंनाफोरखौ सुस्रांनो हाया बिनि थाखाय दलै नोगोरै बिटिसिनि गोदान राजखान्थि हान्जा प्रमद बर'नि दैदेननाय इउपिपिएलआव हाबफैबाय आरो बिनि थाखाय बिटिसिआव सोलायनाया रोखासै होनना बिथाङा बुंबावो আমি যিটো ছাত্ৰ সংগঠন বহুত দিনৰ কৰিলোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে ছাত্ৰ সংগঠনত থাকি পেলাই বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰা সম্ভৱ নহয় এতিয়া আমি সময়ৰ আহ্বান মৰ্মে আমি ভাবিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি দুৰ্নীতি যি অত্যাচাৰ তেওঁলোকক আমি উফৰাই দিয়াৰ কাৰণে আমি এটা শক্তিশালী দলত জইন কৰাটো মানে অতি জৰুৰী বুলি ভাবিছোঁ সেইকাৰণে আমি কিছুমান ৰাইজৰ কিছুমান বুদ্ধিজীৱীৰ সহযোগত তেওঁলোকৰ পৰামৰ্শ মতে আমি ভাবিছোঁ যে এইবাৰ আমি ৰাইজৰ যিবিলাক সমস্যা হাগ্ৰামা মহিলাৰীৰ যিবিলাক দুৰ্নীতি ৰাজ এইবিলাক বন্ধ কৰিব হ'লে আমি ইউপিপিএল দলত যোগদান কৰিব লাগিব আৰু ইউপিপিএলৰ যি আদৰ্শ যি নীতি এই নীতিক আমি ভাল পাইছোঁ কিয়নো 17 বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি অপশাসন চলালে আমাৰ মুছলমানসকলক অকল 60 টকা দামৰ মুচুৰি আৰু 150 টকা দামৰ কাপোৰ তেওঁলোকে ঈদৰ সময়ত দি পেলাই যি ৰাজত্ব কৰিলে এই ৰাজত্ব আমি বন্ধ কৰাৰ কাৰণে আমি ইউপিপিএল দলত যোগদান কৰিছোঁ আৰু হাগ্ৰামাৰ যি দুৰ্নীতি হাগ্ৰামাৰ যি ভ্ৰষ্টাচাৰ গোটেইখিনি তেওঁ ৰাইজৰ আগত হিচাপ দিব লাগিব এইটো ফাইনেল হৈ গৈছে আৰু আজিৰ দিনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি মানে অপশাসন এই অপশাসন নাথাকে আজি আপোনালোকে সকলোৱে গম পাইছে যে ইতিমধ্যে ৰাজ্যপালৰ শাসন দিয়া হৈছে আৰু এই ৰাজ্যপালৰ শাসন দিয়াৰ ফলত হাগ্ৰামা মহিলাৰী একদম ক্ষতিগ্ৰস্ত হৈছে বিকাৰগ্ৰস্ত হৈছে আৰু আমাৰ ইউপিপিএল দল এইবাৰ যে শাসনত আহিব এইটো ফাইনেল হৈ গৈছে আজি আমি ইতিমধ্যে প্ৰায় 25 জনকৈ প্ৰাক্তন তথা বৰ্তমানৰ আমচু কৰা ইতিমধ্যে কৰ্মী জইন কৰিছোঁ আৰু আগন্তুক দিনত আপোনালোকে দেখিবলৈ পাব আমচু কৰ্মী ইয়াত আমাৰ লগত ওলাই আহিব আৰু ৰাইজও ওলাই আহিব আৰু ইউপিপিএল দল চৰকাৰ কৰিব এইটো ফাইনেল আৰু আমাৰ বাওখুংৰি সমষ্টিত যে দনেশ্বৰ গয়াৰী যিটো এটা অপশাসন এই দনেশ্বৰ গয়াৰী অপশাসন আমি উপৰাই দি পেলাই আমাৰ ইউপিপিএল দলৰ আমাৰ প্ৰতিভা বাইদক আমি জিকাই আনিম এইটো আমাৰ আজিৰ দিনত আপোনালোকৰ আগত আমি প্ৰতিজ্ঞাবদ্ধ আৰু প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া নাকি প্ৰেচিডেণ্ট দায়িত্বভাৰ লৈছে তেতিয়াৰ পৰাও আমি আমাৰ ৰাইজৰ যি ইচ্ছা সদিচ্ছা যে আমাৰ লগত যে সহযোগ কৰি কাম কৰিবলৈ যি সদিচ্ছা সেইটো আমি দেখিবলৈ পাইছোঁ আৰু সিহঁতক এটা আস্থাত লৈ মানুহবিলাকে আমাৰ দলত যোগদান কৰিছে खौरांगिरिनि सिगाङाव इउपिपिएल दोलोनि आफादगिरि प्रमद बर'आ बुङोदि बिटिसिआव बिपिएफ सरकारा गोबां जाख्लनायजों लोब्बा थानाय नुनो मोन्दों आरो बिटिसिआव रायजो जानाय आइ आफा रायजो राजाफोरानो गोग्गो खुंथाय नागिरनानै दिनै गोबां सुबुंफोरा हारि धोरोम बोरोन सायख'आ जासे इउपिपिएल राजखान्थि दोलोआव हाबफैबाय बर'आ बुंबावोदि आथिखालाव कर'ना भाइरासनिफ्राय रैखाथि मोननो थाखाय साफ्रोमबो सुबुङानो ससियेल डिस्टेन्सिंखौ मानिना सोलिनांगौ बे समाव बिसायख'थिया मानसिनि जिउनिख्रुइ गेदेरसिन नङा जेब्ला बिसायख'थि आय'गा बिसायख'थिखौ खुंफुंगोन अब्लानो इउपिपिएल राजखान्थि दोलोआ थोंजोङै बिसायख'थिनि दावहायाव ओंखारगोन होननानै बर' बिथाङा बुंबावो কৰি আছে সবতো কৰি আছে আমি লকডাউনটো আমি মেইনটেইন কৰি বা সোশ্যাল ডিস্টেন্সটো মেইনটেইন কৰি এই কামটো কৰা নাই কিন্তু বহুত ঠাইত সদায় এজন দুজন মানে মানুহবিলাক জইন কৰি আছে সবে পৰিৱৰ্তনটো বিচাৰিছে কাৰণ 17 বছৰ ইয়াত বিপিএফৰ যিটো শাসন এই শাসনে মানুহৰ আকাংক্ষা যিটো আছিল এইটো পূৰণ কৰিব পৰা নাই সকলো দিশৰ পৰা কৰাপচন কৰি সব ধ্বংস কৰি দিছে সেই কাৰণে পৰিৱৰ্তন বিচাৰিছে আৰু আজি বিভিন্ন জাতি জনগোষ্ঠী সকলো আজি ইউপিপিএলত জইন কৰি আছে ইলেকশন কেতিয়া হোৱাৰ সম্ভাৱনা ইতিমধ্যে ইলেকশন কমিশন আৰু অসম চৰকাৰে ঠিক কৰিব আমি যেতিয়াই হৈ ঠিকে আছে এতিয়া কোভিড-19 যেহেতু বাঢ়ি আছে আমি ইলেকশনটো লৈ পেলাই ইমান চিন্তা কৰা নাই এতিয়া কোভিড-19ৰ লগত চৰকাৰে ফাইট কৰি আছে আৰু আমি চৰকাৰক সাপোৰ্ট কৰি আছো যিমান পাৰো ইতিমধ্যে সাজেশন বিচাৰি আছে বিভিন্ন দল আমি সাজেশনটো দিম আমাৰ পৰা আমি সাজেশনটো দিম কিন্তু মানুহৰ জীৱনৰ লগত কোনো এটা ৰিস্ক লোৱা নহব মানুহৰ জীৱনক সদায় সন্মান কৰিহে আমাৰ সাজেশনটো আমি দিম
টো গভৰ্ণমেণ্টে প্ৰয়োজনৰ কাৰণে কৰিছে আৰু ইতিমধ্যে কেছটো বাঢ়ি গৈ আছে কিন্তু আনপিনেদি আমাৰ যিবিলাক সমস্যা সেইবিলাক সমস্যাও ইগন'ৰ কৰিব নোৱাৰে সেইকাৰণে কিছুমান শিথিল কৰি দিছে আৰু কিছুমানত মানে ষ্ট্ৰিক্ট কৰিছে কণ্টেইনমেণ্ট জ'ন কৰি ৰাখিছে য'ত বাঢ়ি আছে কিন্তু আমি মানে পাব্লিক হিচাপে সজাগতা হ'ব লাগিব সকলো চাব লাগিব কি কেনেকৈ আমি বাচিব পাৰোঁ তো সেইকাৰণে যিটো ছ'চিয়েল ডিষ্টেঞ্চিং সেইটো মেইনটেইন কৰিব লাগিব মাস্ক পিন্ধিব লাগে সেইটো মেইনটেইন কৰিব লাগিব চেনিটাইজেশ্যনৰ সদায় মেইনটেইন কৰিব লাগিব সেইবিলাক কৰি পেলাই আমাৰ জীৱনৰ বাকীখিনি কামটো আমি কৰি যাব লাগিব তো সেইকাৰণে মই গভৰ্ণমেণ্টক ধন্যবাদ দিছোঁ হেল্থ ডিপাৰ্টমেণ্টক ধন্যবাদ দিছোঁ প্ৰশাসনক ধন্যবাদ দিছোঁ তেখেতসকলে খুব ভাল কাম কৰি আছে আৰু পাব্লিকো এৱাৰনেছ হ'ব লাগিব আৰু বাহিৰৰ পৰা যিখিনি আহিছে সেইসকলে যাতে এইটো ইগন'ৰ নকৰে কি কোৱাৰেণ্টাইনত তেখেতসকলে সদায় মানে যিখিনি টাইম লাগে কোৱাৰেণ্টাইনত থাকিব লাগে সেইটো মই আহ্বান কৰিছোঁ আৰু গাঁৱৰ মানুহবিলাক ইমান আতংকিত হ'ব নালাগে কিন্তু য'ত য'ত কোৱাৰেণ্টাইন চেণ্টাৰ বনাইছে সেইটো আমি সহায় কৰিব লাগে আৰু সেই কোৱাৰেণ্টাইন চেণ্টাৰত থাকি পেলাই সেই সময়খিনি কটাব লাগে আৰু বাহিৰৰ পৰা অহা মই আমাৰ বন্ধুসকলক আমাৰ দাদা ভাইসকলক মই আহ্বান কৰিব বিচাৰিছোঁ কি অলপ মানে লাপৰৱাহী ইগন'ৰ কৰাৰ কাৰণে যদি ঘৰখনত সেইটো COVID-19 হৈ যায় বা আমাৰ গাঁৱত হৈ যায় সেইটো আমাৰ কাৰণে বেয়া হ'ব কাৰণ আমাৰ গাঁৱত বহুত বয়সস্থ মানুহ আছে শিশুসকলো থাকে তো এইসকলে মানে ছেভ হৈ থাকিব লাগিব সেইকাৰণে যাতে সকলো এই কথাবিলাক ইগন'ৰ নকৰে মই সেইটোকে আহ্বান কৰিছোঁ আৰু ইয়াৰ লগতে মই চৰকাৰক এইটোকে ক'ব বিচাৰিছোঁ কি যিহেতু এটা দীঘলীয়া হ'ল আমাৰ সেইটো কি কয় লকডাউনটো এতিয়া যদিও শিথিল কৰিছে বহুত ইণ্ডাষ্ট্ৰী বেপাৰ বাণিজ্য ঠিকমতে চলা নাই সেইকাৰণে গৰীব মানুহৰ কাৰণে যিবিলাক আঁচনি তৈয়াৰ কৰিছিলে সেইটো কণ্টিনিউ কৰিব লাগে जोंनि दिनै रादाबा एसेनोसै गोजोन्थों